দাদা আপুনি পূজা চাব আহিছে নে পূজাক চাব আহিছে? গাইজ পাৰ্কে পাৰ্কে ঘূৰি আছো। নমস্কাৰ, স্বাগতম তোমাৰ ব্লগ। আজি লক্ষী পূজা চাব যাম, একদম পুৰা একদম জচুত আছো। ভাই হাল্লা এটা লগাই দে গোটেইগিলা। এই আৰু এই কেমেৰাটো অন কৰাৰ লাগিলে সিহঁতৰ আৱাজ নহয় যায়। এমাহ কৈ থাকা ভ্লগত লাগে এতিয়া আটা নাপাৰা গে। দে 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 গাইজ তাতে যাই লগ পাইছো দে। মই ইয়াতে থৈ দিলো, ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। A few moments later. গাইজ পাৰ্কে ঘূৰি আছো, কিন্তু গাইজ আমি মাক গিলে হ'ব লগা বোৱাৰী বিচাৰি আছো। তাৰ পিছৰ পৰা আনা পাৰ্কত এতিয়া মাক গিলে হ'ব লগা সুন্দৰ খুচাল একদম ধুনীয়া বোৱাৰী চাম আৰু পৰা লৈ যাই কিনে বিয়াখন পাতিম আৰু সলকান দে আৰু ਹੱਸਦੇ ਚਿਹਰਿਆਂ ਦਾ ਮਤਲਬ ਇਹ ਨਹੀਂ ਹੁੰਦਾ ਕਿ ਉਹਨਾਂ ਨੂੰ ਕਦੇ ਕੋਈ ਤਕਲੀਫ ਨਹੀਂ ਹੁੰਦੀ। ਉਹਦਾ ਮਤਲਬ ਇਹ ਹੁੰਦਾ ਕਿ ਇਹਨਾਂ ਨੂੰ ਤਕਲੀਫਾਂ ਨਾਲ ਡੀਲ ਕਰਨਾ ਹੁੰਦਾ। बिल्कुल सही। দাদা কষ্ট কেনেকুৱা কষ্ট হৈছে আপোনাৰ? দাদা আপুনি পূজা চাব আহিছে নে পূজাক চাব আহিছে? নাই একচুৱেলি কথাটো কি, মই পূজাক চাম বুলি আহিছোঁ। ভাল লাগিলে যি তোমাৰ এই প্ৰতিভাটো চাই কিনে ভাল লাগিল। আজিকালি নাগৰা নাম শুনাৰ লগে লগে এটাক গেলি মনত পৰে মানে বেলেগ আৰু মাথাত নাহে আৰু নাগৰা নাম শুনাৰ লগে লগে লক্ষী পূজাত আছে ইয়াতে গোটাকেইটা আপি যাত ধান্দাত আছে। কি কম আৰু চাৱনি চাচোন এই তিনটা গাইজ। A few inches later. পিস্তল দিলে যাবে কাপড় গুলাবি নাকি এইয়া এলাকার মারি কিনে চালি আৰু নাকি। এতিয়া টাইম প্ৰায় 10:30 মানে হ'ল। এতিয়া কিবা অলপ খাই লৈ কিনে আৰু পূজা চাব আছে। গাইজ পাঁচজন যাবাত গেলি আৰু হাজোৰ পূজা গেলি যাই আছো। The next day. বাপৰে বাপ কালি ঘৰ আহিবতে প্ৰায় 1:30 বাজি গৈছি। মানে বেয়া দেৰি হৈছে দে আৰু একবাৰ গেছো এই মানে ঘুরছো দে আৰু পূজা যে শান্তি বাৰু শান্তি গেছো আৰু একদম পুৰা য'ত লক্ষী পূজা হয় শান্তি কভাৰ করছো আৰু মানে হাজো এলেকা মানে সেই আৰু শান্তি এলেকাৰ ভিতৰত আৰু শান্তি থাকবা। আৰু কালি ৰাতি ভিডিঅ' বনাব নিলো, মানে কি ঘৰত গোটাই গেলে মানুহ ঘুমাইছি আৰু মই যদি এনেকে আটা মাৰি কেনে ভিডিঅ' বনাওঁ আৰু খেদি আহিলে সেইকাৰণে আৰু কালি বনাব নিলো। বাকী এটা বস্তু নটিচ কৰছি না, সেই আগৰ সেই কেংকৰা মেংকৰা চুলি নাই আৰু এতিয়া মানে আৰু কাটি দিলো আৰু মানে কি হৈছে জানছি না, মই চুলি কাটতে গেলো যাওঁতে ঘূৰি মই ক'লো যে অলপমান হাতাকে কাটি দি দেখছি না ইমান হাতাকে কাটি দিছে আৰু নাই দে আৰু এনেকে আৰু হেৰি কৰিছো। বেয়া দেখছি গম পাইছো, কিন্তু কি কৰবা আৰু এনেকে চলি থাকিব লগা হৈছে আৰু অলপ থুলমুলকৈ হ'লেও দেখাব গেলি চেষ্টা কৰিলো। হয়তো বহুতো দেখাব লগা আছিল আৰু কিবা ভুল ভ্ৰান্তি হ'বও পাৰে মোৰ, যিহেতু মই নতুনকৈ ভিডিঅ' দি আছো, ইমান মানে অভিজ্ঞতা নাই আৰু অলপকৈ শিকি আছো আৰু কিবা ভুল ভ্ৰান্তি হ'ব পাৰে। আপোনালোকে ক্ষমা চেমা কৰি দিব আৰু বেলেগ এটা ভ্লগত লগ পাইছো। তেতিয়ালৈ জয় হিন্দ।